নমস্কাৰ আজি মই মিউচুৱেল ফাণ্ডৰ কেইটামান কথাৰ ওপৰত ক'বলৈ ওলাইছোঁ মিউচুৱেল ফাণ্ড এটা লোৱাৰ আগত আমাৰ মনলৈ কিছুমান কথা আহে যে আমি এছআইপি কৰিব লাগিব নে লামচামত ইনভেষ্টমেণ্ট কৰিব লাগিব লামচামত কেতিয়া ইনভেষ্টমেণ্ট কৰিব লাগে বা এছআইপিত কেতিয়া ইনভেষ্টমেণ্ট কৰিব লাগে বা লামচামত আমি ইনভেষ্টমেণ্ট কৰিলে আমি ৰিটাৰ্ণটো বেছি পাওঁ নে এছআইপিত ইনভেষ্টমেণ্ট কৰিলে আমি ৰিটাৰ্ণটো বেছি পাওঁ এই গোটেইখিনি কথা আজি মই ভিডিঅ'টোত ক'ম আৰু ভিডিঅ'টো শেষৰ ফালে মই 2021 কেইটামান বেষ্ট মিউচুৱেল ফাণ্ড আপোনালোকক চাই দিছোঁ গতিকে ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব মিউচুৱেল ফাণ্ডৰ ওপৰত মোৰ আগতে কেইবাটাও ভিডিঅ' বনোৱা আছে এই ভিডিঅ'টো চোৱাৰ আগতে আপোনালোকে সেই ভিডিঅ'কেইটা নিশ্চয় চাই ল'ব কাৰণ মই সেই ভিডিঅ'কেইটাত কোৱা আছে যে আমি লাৰ্জ কেপত ইনভেষ্টমেণ্ট কৰিব লাগে নে মিড কেপত নে স্মল কেপত নে মাল্টি কেপত সেই ভিডিঅ'কেইটাৰ লিংক এটা মই ডেছক্ৰিপশ্যন বক্সত দি দিম আৰু মোৰ ফেচবুক পেজতো দি দিম ফেচবুক পেজত যেতিয়া আপোনালোকে মোৰ ভিডিঅ'টো চাই আপোনালোকে মন কৰিব ভিডিঅ'টোৰ ওপৰত যিখিনি কথা লিখা থাকে সেই লিখাখিনি পঢ়িলে আপোনালোকে আগৰ ভিডিঅ'খিনিৰ লিংক এটা পাই যাব এতিয়া আহোঁ আমি এছআইপিত ইনভেষ্টমেণ্ট কৰিব লাগে নে লামচামত ইনভেষ্টমেণ্ট কৰিব লাগে ধৰি লওক আপোনাৰ হাতলৈ অলপ পইচা আহিছে বা আপোনাৰ কিছুমান পলিচি মেচিউৰ হৈছে আৰু সেই পইচাখিনি আপুনি এটা মিউচুৱেল ফাণ্ডত ইনভেষ্টমেণ্ট কৰিব খুজিছে তেতিয়া আপুনি এছআইপিত কৰিব নে লামচামত ইনভেষ্টমেণ্ট কৰিব সেইখিনি আপুনি লামচামৰ যোগেদি ইনভেষ্ট কৰিব পাৰে কিন্তু কেতিয়া কৰিব যিহেতু মিউচুৱেল ফাণ্ড ষ্টক মাৰ্কেটৰ লগত জড়িত আৰু যদি আপুনি লামচামত ইনভেষ্টমেণ্ট কৰিব খুজিছে তেতিয়াহ'লে যিটো মাৰ্কেট ট্ৰেক মানে সেনসেক্স আৰু নিফটিৰ যিটো ট্ৰেক বা ইণ্ডেক্সটো চোৱাটো অতি দৰকাৰ হ'ব কাৰণ আপুনি লামচামত ইনভেষ্টমেণ্ট কৰিলে লাভৱান কেতিয়া হ'ব যেতিয়া মাৰ্কেট ডাউন থাকিব মানে সেনসেক্স বা নিফটি যেতিয়া ডাউন থাকিব সেইটো সময়ত যদি আপুনি মিউচুৱেল ফাণ্ডত পইচা লগায় তেতিয়াহ'লে আপোনাৰ ৰিটাৰ্ণটো আগলৈ এটা ভাল ৰিটাৰ্ণ পাব বুলি অনুমান কৰিব পাৰি তাৰ মানে আপুনি যদি মাৰ্কেট ট্ৰেক কৰিব জানে বা সেনসেক্স বা নিফটি যদি আপুনি চাব জানে তেতিয়াহ'লে আপুনি লামচামত ইনভেষ্টমেণ্ট কৰিব পাৰে সেনসেক্স আৰু নিফটি এতিয়া বুলিছ হৈ আছে নে বেয়াৰিছ হৈ আছে মানে মাৰ্কেট এতিয়া আপ হৈ আছে নে ডাউন হৈ আছে কেনেকৈ চাব পাৰি মই অলপ দেখুৱাই দিওঁ আপুনি গুগলত গৈ সেনসেক্স বা নিফটি মাৰি দিলে এইখন পেজ দেখা পাব ইয়াত দেখিছে যে ৰঙা ৰঙেৰে লিখা আছে তাৰ মানে এতিয়া সেনসেক্স ডাউন হৈ আছে এতিয়া কথাটো হ'ল যে আপুনি দেখিলে যে সেনসেক্স ডাউন হৈ আছে তাৰ মানে ষ্টক মাৰ্কেটৰ কোম্পানীবিলাকৰ প্ৰাইচবোৰ তলত আছে সেইদৰে মিউচুৱেল ফাণ্ডবোৰৰ প্ৰাইচ NAV মানে এটা ইউনিটৰ প্ৰাইচো কমি থাকিব কিন্তু আপুনি কেনেকৈ জানিব যে আপুনি যিটো প্ৰাইচত মিউচুৱেল ফাণ্ডৰ ইউনিট কিনিব সেই প্ৰাইচটোৱে আটাইতকৈ লোৱেষ্ট প্ৰাইচ হ'ব মিউচুৱেল ফাণ্ডটোৰ ইউনিটৰ প্ৰাইচটো আৰু হয়তো নামি যাব পাৰে আপোনাৰ লাভ কেতিয়া হ'ব যেতিয়া আপুনি লোৱেষ্ট প্ৰাইচত মিউচুৱেল ফাণ্ডৰ ইউনিট কিনিব গতিকে তাৰ কাৰণে আপুনি যদি সেনসেক্স বা নিফটিৰ চাৰ্ট এনালাইচিছ কৰিব পাৰে তেতিয়া আপুনি এটা অনুমান কৰিব পাৰে যে আপুনি এতিয়াই মিউচুৱেল ফাণ্ডত ইনভেষ্ট কৰিব লাগিব নে কেইদিনমান ৰৈ দিব লাগিব যাতে ইয়াৰ প্ৰাইচটো আৰু তললৈ নামি যাব পাৰে মিউচুৱেল ফাণ্ডৰ NAVৰ ওপৰত আগৰ ভিডিঅ' কেইটাত ভালদৰে বুজোৱা আছে এবাৰ চাই ল'লে বুজাত সহায় হ'ব এতিয়া আমি চাৰ্ট এনালাইচিছ কেনেকৈ কৰিব পাৰি চাওঁ আহক আপোনালোকে চাৰ্ট এনালাইচিছ এইখিনি কৰিবলৈ ভয় নাখাব বা অলপ ষ্টাডি কৰিবলৈ এলাহ নকৰিব কাৰণ আমি যিটো বস্তুৰ ওপৰতে আমি কিবা এটা কৰিবলৈ যাওঁ সেই বস্তুটোৰ বিষয়ে যদি আমি অলপ ভালদৰে জানো তেতিয়াহ'লে লাভ আমাৰে হ'ব নহয় জানো কাৰণ যিহেতু আমি আমাৰ কষ্টৰ পইচাখিনি ইনভেষ্ট কৰিবলৈ ওলাইছোঁ যাতে ইয়াৰ ৰিটাৰ্ণটো আমি এটা ভাল ৰিটাৰ্ণ পাওঁ চাৰ্ট এনালাইচিছ কৰিবলৈ আপোনাৰ যদি ডিমেট একাউণ্ট আছে তেতিয়াহ'লে আপোনাৰ ডিমেট একাউণ্টৰ যিটো এপ আছে সেইটো এপতে চাব পাৰিব নহ'লে আপুনি চাৰ্টিং বা ট্ৰেডিং ভিউত চাব পাৰিব ফ্ৰীকৈ মই ইয়াত ট্ৰেডিং ভিউত দেখুৱাই দিছোঁ মোবাইলতো চাব পাৰিব লেপটপতো চাব পাৰিব আমি এতিয়া ট্ৰেডিং ভিউত সেনসেক্সৰ চাৰ্ট এনালাইচিছ কৰি চাম যে এতিয়া মাৰ্কেট ডাউনত আছে নে আপত আছে ট্ৰেডিং ভিউত গৈ চাৰ্টত যাব লাগিব চাৰ্টত ক্লিক কৰিলে এইখন পেজ দেখা পাব ইয়াত আমি কেণ্ডেলষ্টিকৰ চাৰ্ট চাম ইয়াত দেখিছে BSE সেনসেক্স দেখা পাইছে ইয়াত আমি ইয়াত এদিনৰ কেণ্ডেলষ্টিকৰ চাৰ্ট লৈছোঁ তাৰ মানে এডাল কেণ্ডেলে এদিনৰ মাৰ্কেটৰ প্ৰাইচ মুভমেণ্ট দেখুৱাইছে কেণ্ডেলষ্টিকৰ বিষয়ে এই ভিডিঅ'টোত কোৱা আছে চাই ল'ব এবাৰ ইয়াত আমি দেখিছোঁ যে সেনসেক্স আপট্ৰেণ্ডত আছে 2020ৰ 25 মাৰ্চৰ পাছৰ পৰা সেনসেক্স ওপৰলৈ উঠিছে ইয়াত মন কৰক মাজে মাজে ডাউন হৈছে আৰু মাজে মাজে ওপৰলৈ উঠিছে ইয়াত অলপ মই জুম কৰি দেখুৱাই দিছোঁ এইবিলাক চাওক মাজে মাজে উঠিছে মাজে মাজে নামিছে তাৰ মানে আমি মিউচুৱেল ফাণ্ড বা ষ্টক মাৰ্কেটত ইনভেষ্ট কৰোঁতে সদায় ডাউনত ইনভেষ্ট কৰিব লাগে ইয়াত চাওক অক্টোবৰত ডাউন হৈছে নৱেম্বৰত অলপ ডাউন হৈছে জানুৱাৰী মানত অলপ ডাউন হৈছে ফেব্ৰুৱাৰীত ডাউন হৈছে আৰু এতিয়া ডাউন হৈ আছে গতিকে আপুনি এইটো জেগাত কিনিব পাৰে এইটো জেগাত কিনিব পাৰে এইটো জেগাত কিনিব পাৰে এতিয়া আপোনালোকে এইটো জেগাত মিউচুৱেল ফাণ্ড এটাত ইনভেষ্ট কৰিবনে নকৰে কাৰণ এইটো জেগাত সেনসেক্স আৰু তললৈ নামিও যাব পাৰে
এনেকুৱা সময়ত কি ডিচিশ্যন ল'ব, মানে প্ৰাইচটো আৰু তললৈ নামিবনে, ইয়াৰ পৰাই আকৌ বাউন্স বেক কৰিব, কেনেকৈ জানিব? এনেকুৱা এটা সময়ত আমি কি ডিচিশ্যন ল'ব লাগিব, তাৰ কাৰণে ভিডিঅ'টো চাব আপোনালোকে। যদি আপুনি এইটো জেগাত ইনভেষ্ট কৰিলেহেঁতেন, মানে 2020 মাৰ্চ মানত যদি ইনভেষ্টমেণ্ট কৰিলেহেঁতেন, তেতিয়াহ'লে এইটো চাওক এতিয়া 2021 22 ফেব্ৰুৱাৰী আৰু ইয়াত চাওক কিমান প্ৰাইচটো ওপৰলৈ উঠি গৈছে। গতিকে ইয়াৰ পৰা অনুমান কৰিব পাৰি যে আপোনাৰ ৰিটাৰ্ণটো আপুনি কিমান বেছি পালেহেঁতেন। আৰু সেইকাৰণে যদি আপুনি যেতিয়া মাৰ্কেট ডাউন হয় বা প্ৰাইচটো যেতিয়া ডাউন হয়, তেতিয়া যদি আপুনি লামচামত ইনভেষ্ট কৰে, তেতিয়াহ'লে আপুনি লং টাৰ্মত এটা ভাল ৰিটাৰ্ণ পাব বুলি আশা কৰিব পাৰি। কাৰণ ইয়াত আপুনি দেখিছে যদিও মাজে মাজে ডাউন হৈছে, কিন্তু তথাপিও ই লং টাৰ্মত এটা আপ ট্ৰেণ্ডত গৈ আছে, মানে প্ৰাইচটো ওপৰলৈ গৈ আছে। গতিকে এটা ভাল ৰিটাৰ্ণ বা এটা পজিটিভ ৰিটাৰ্ণ পাব বুলি আশা কৰিব পাৰি। যদি আপুনি এটা ফিক্স এমাউণ্ট প্ৰত্যেক মাহে মিউচুৱেল ফাণ্ডটোত এটা ৰেগুলাৰ পে'মেণ্ট কৰিব খুজিছে, তেতিয়াহ'লে আপুনি SIP কৰাই ভাল। আৰু যিসকলে মাৰ্কেট ট্ৰেক কৰিবলৈ অলপ অসুবিধা পায় বা চেনচেক্স আৰু নিফটি আদি চোৱাবিলাক যদি অলপ অসুবিধা পায়, তেতিয়াহ'লে SIP কৰাই ভাল। আৰু তেতিয়া কি হয়, আপোনাৰ যিটো ফাইনেন্সিয়েল প্লেনিং, সেই ফাইনেন্সিয়েল প্লেনিংটো এটা ডিচিপ্লিন আহে আৰু আপোনাৰ বেংক একাউণ্টৰ পৰা নিজে নিজে সেইটো ডিডাক্ট হৈ যায়। লং টাৰ্মৰ কাৰণে মিউচুৱেল ফাণ্ডত ইনভেষ্টমেণ্ট কৰিবলৈ হ'লে সদায় SIP কৰিব লাগে। কাৰণ কোনোবা এটা বছৰত ধৰি লওক 25% ৰিটাৰ্ণ আহিছে, কোনোবা এটা বছৰত কমি পেলাই ধৰি লওক 10% আহিছে, কোনোবা এটা বছৰত হয়তো 20%লৈকে উঠিছে। কিন্তু এভাৰেজ যিটো ৰিটাৰ্ণ, সেই সদায় ৰিটাৰ্ণটো এটা পজিটিভ ৰিটাৰ্ণে আহে। মাৰ্কেট চিটুৱেশ্যন বা মাৰ্কেট কণ্ডিশ্যন লাগিলে যিয়ে নহওক, ই এটা সদায় এভাৰেজ আউট ৰিটাৰ্ণ দিয়ে। আৰু সেইকাৰণে মিনিমাম 5 yearsৰ ওপৰত কৰিলে ভাল হয়। ইয়াৰ উপৰিও SIPত এটা মিনিমাম এমাউণ্ট আমি ইনভেষ্টমেণ্ট কৰিব পাৰোঁ। মিউচুৱেল ফাণ্ড এটাত ইনভেষ্টমেণ্ট কৰিবলৈ লওঁতে তাত কিছুমান অপশ্যন থাকে, যেনে ইকুইটি, ডেট, গভৰ্ণমেণ্ট বণ্ডছ বা ছিকিউৰিটি, এনেকুৱা ধৰণৰ। আৰু আপুনি যদি কম সময়ৰ বাবে ধৰি লওক শ্বৰ্ট টাৰ্মৰ কাৰণে 1 বছৰ 2 বছৰ বা 3 বছৰ এনেকুৱা সময়ৰ কাৰণে যদি আপুনি মিউচুৱেল ফাণ্ডত ইনভেষ্টমেণ্ট কৰিবলৈ যায়, তেতিয়াহ'লে আপুনি ইকুইটিত SIP নকৰিব। আপুনি যিটো মিউচুৱেল ফাণ্ড ল'বলৈ গৈছে, সেই মিউচুৱেল ফাণ্ডটো যদি স্মল কেপ মিউচুৱেল ফাণ্ড হয়, তেতিয়াহ'লে আপুনি শ্বৰ্ট টাৰ্মৰ কাৰণে তাত SIP নকৰিব। যিটো মিউচুৱেল ফাণ্ড আপুনি ল'বলৈ যায়, সেই মিউচুৱেল ফাণ্ডটো আপোনালোকে চাবলৈ চেষ্টা কৰিব যে মিউচুৱেল ফাণ্ডটোত লাৰ্জ কেপ কিমান আছে, মিড কেপ বা স্মল কেপত কিমান ইনভেষ্ট কৰা আছে। যদি স্মল কেপত বেছি ইনভেষ্টমেণ্ট কৰা আছে মিউচুৱেল ফাণ্ডটোৱে, তেতিয়াহ'লে আপুনি শ্বৰ্ট টাৰ্মৰ কাৰণে SIP নকৰিব। আপুনি কেনেকৈ জানিব যে আপুনি ল'ব খোজা মিউচুৱেল ফাণ্ডটোৱে স্মল কেপত ইনভেষ্ট কৰিছেনে, নে লাৰ্জ কেপত ইনভেষ্ট কৰিছে, নে মিড কেপত ইনভেষ্ট কৰিছে? তাৰ কাৰণে এই ভিডিঅ'টোত মই সমস্তখিনি বুজোৱা আছে যে আমি কেনেকৈ জানিম যে আমি ল'ব খোজা মিউচুৱেল ফাণ্ডটো লাৰ্জ কেপ, মিড কেপ, নে স্মল কেপ, নে মাল্টি কেপ। আমি কেলে লাৰ্জ কেপত ইনভেষ্ট কৰিব লাগে বা আমি কেলে স্মল কেপত ইনভেষ্টমেণ্ট কৰাটো আমি এভইড কৰিব লাগে, এই গোটেইখিনি কথা এই ভিডিঅ'টোত কোৱা আছে, এবাৰ আপোনালোকে চাই ল'ব। ইয়াৰ আগৰ ভিডিঅ'টোত মই লোনৰ ওপৰত কৈছিলোঁ আৰু বহুতেই বিভিন্ন ধৰণৰ কুৱেশ্যনছ কৰিছে তাৰ ওপৰত, আৰু বেছিভাগ উত্তৰ মই দিছোঁৱেই অলৰেডি। আৰু বহুত কুৱেশ্যনছ আছে, মই ভাবিছোঁ সেইখিনি লিখি পেলাই দিয়াতকৈ মই যদি এটা ভিডিঅ'ৰ যোগেদি সেই কুৱেশ্যনছখিনি উত্তৰখিনি আপোনালোকক দিব পাৰোঁ, তেতিয়াহ'লে সকলোৱে উপকৃত হ'ব বুলি ভাবিছোঁ। গতিকে নেক্সট ভিডিঅ'টোত সেই গোটেই কুৱেশ্যনছখিনি উত্তৰখিনি মই দি দিম। গতিকে আপোনালোকে ভিডিঅ'টো চাবলৈ নাপাহৰিব। ইয়াতে মই এটা কথা কৈ থওঁ, মিউচুৱেল ফাণ্ডত লাগিলে আপোনালোকে লামচামতে কৰক বা SIPতে কৰক, কিন্তু মিউচুৱেল ফাণ্ডত ইনভেষ্টমেণ্ট কৰিবলৈ হ'লে প্ৰথমতে আপুনি চাই ল'ব যে ফাণ্ডটোৰ এছেট এল'কেশ্যন ক'ত ক'ত কৰা আছে, বা হোল্ডিংছ কোনকেইটা কোম্পানীৰ হোল্ডিংছ আছে, বা ইয়াৰ এক্সপেন্স ৰেচিঅ' কিমান, বা এক্সিট লোড কিমান, বা ফাণ্ড মেনেজাৰ কোন আৰু তেওঁৰ ৰেকৰ্ড কিমান, মানে কিমান দিন ধৰি সেই মিউচুৱেল ফাণ্ডটো তেওঁ চলাই আছে। কাৰণ ফাণ্ড মেনেজাৰৰ ওপৰতো এটা মিউচুৱেল ফাণ্ডৰ ৰিটাৰ্ণটো বহুতখিনি নিৰ্ভৰ কৰে। আৰু মিউচুৱেল ফাণ্ডৰ ৰিটাৰ্ণ যেতিয়া আপোনালোকে চাব, কেতিয়াও কম সময়ৰ ৰিটাৰ্ণ নাচাব, মানে 1 বছৰ 2 বছৰ ৰিটাৰ্ণ আপুনি নাচাব, সদায় 5 বছৰৰ পৰা 10 বছৰলৈকে আপুনি ৰিটাৰ্ণটো কম্পেয়াৰ কৰি চাব। এতিয়া মই 2021ৰ কেইটামান বেষ্ট মিউচুৱেল ফাণ্ড আপোনালোকক চাই দিছোঁ। এইটো নহয় যে মই চাই দিয়াকেইটাই ভাল মিউচুৱেল ফাণ্ড, আপোনালোকেও নিজেও চাই ল'ব পাৰিব। আৰু কেনেকৈ চাই ল'ব লাগে বা কেনেকৈ ভাল মিউচুৱেল ফাণ্ড এটা বাছি উলিয়াব পাৰি, তাৰ কাৰণে এই ভিডিঅ'টোত কোৱা আছে। আৰু সেই ভিডিঅ'টো মই আপোনালোকৰ কাৰণে বনাইছোঁ যাতে আপোনালোকে নিজেও এটা ভাল মিউচুৱেল ফাণ্ড বাছি উলিয়াব পাৰে, আৰু সময়ে সময়ে যাতে নিজেও কিছুমান ষ্টাডি কৰি পেলাই ভাল মিউচুৱেল ফাণ্ডত ইনভেষ্টমেণ্ট কৰিব পাৰে। আৰু এইটো নহয় যে আজি যিকেইটা মিউচুৱেল ফাণ্ড মই চাই দিছোঁ সেইকেইটাই সদায় এটা ভাল ৰিটাৰ্ণ দিব, কাৰণ মিউচুৱেল ফাণ্ড যিহেতু ষ্টক মাৰ্কেটৰ লগত জড়িত, মাৰ্কেট যেতিয়া আপ ডাউন হ'ব, মিউচুৱেল ফাণ্ডৰ ৰিটাৰ্ণটো আপ ডাউন সেইটো হ'বই। গতিকে সদায় আপোনালোকে এইটো ৰিভিউ কৰাটো অতি প্ৰয়োজনীয় হয় মিউচুৱেল ফাণ্ডটো। ইয়াত মই লাৰ্জ কেপ, মাল্টি কেপ আৰু টেক্স ছেভিং মিউচুৱেল ফাণ্ড কেইটামান দি দিছোঁ। প্ৰথমতে লাৰ্জ কেপ মিউচুৱেল ফাণ্ডৰ ভিতৰত আছে মাইৰা এছেট ইমাৰ্জিং ব্লু চিপ ফাণ্ড গ্ৰ'থ। 5 year ৰিটাৰ্ণ হৈছে 22.57%, 10 year ৰিটাৰ্ণ হৈছে 22.45% আৰু এক্সপেন্স ৰেচিঅ' হৈছে 1.7%। ইয়াত মই ৰিটাৰ্ণটো
লামসাম বা SIP হিচাপত চোৱা নাই ওভাৰঅল যেটো ৰিটাৰ্ণ হেতু হিচাপত দি দিছো 2 নম্বৰতে আছে এক্সিস ব্লু চিপ ফান্ড ডাইৰেক্ট প্লেন গ্ৰোথ 5 year ৰিটাৰ্ণ আছে 19.12% 10 year ৰিটাৰ্ণ আছে 16.60% আৰু ইয়াৰ এক্সপেন্স ৰেশিও হৈছে 0.5% ইয়াৰ এক্সপেন্স ৰেশিও মাইৰা এসেট ফান্ডটোতকে যথেষ্ট কম আৰু সেইবাবে এটো আপোনালোকে 1 নম্বৰটো ৰাখিব পাৰে আৰু মাইৰা এসেটটো 2 নম্বৰত ৰাখিব পাৰে কাৰণ মিউচুৱেল ফান্ড এটাৰ ৰিটাৰ্ণটো এক্সপেন্স ৰেশিওৰ ওপৰত নিৰ্ভৰ কৰে এক্সপেন্স ৰেশিও যিমান কম হয় ইয়াৰ ৰিটাৰ্ণটো সিমানে বেছি পোৱা যায় 3 নম্বৰতে আছে SBI ব্লু চিপ ফান্ড গ্ৰোথ 5 year ৰিটাৰ্ণ আছে 17.67% 10 year ৰিটাৰ্ণ আছে 14.04% আৰু এক্সপেন্স ৰেশিও হৈছে 1.77% 4 নম্বৰতে আছে ICICI Prudential Blue Chip Fund Direct Plan Growth 5 year ৰিটাৰ্ণ আছে 16.86% since inception মানে যেতিয়াৰ পৰাই মিউচুৱেল ফান্ডটো আৰম্ভ হৈছে মানে লঞ্চ হৈছে তেতিয়াৰ পৰাই আজিলৈকে ইয়াৰ ৰিটাৰ্ণটো আছে 14.91% আৰু এই ফান্ডটো লঞ্চ ডেট হৈছে 2013 আৰু ইয়াৰ এক্সপেন্স ৰেশিও হৈছে 1.22% এতিয়া হো বেস্ট মাল্টিকেপ ফান্ডস 1 নম্বৰতে আছে পৰাগ পাৰিক ফ্লেক্সিকেপ ফান্ড ডাইৰেক্ট প্লেন গ্ৰোথ 5 year ৰিটাৰ্ণ হৈছে 19.73% since inception 19.34% এক্সপেন্স ৰেশিও হৈছে 0.98% আৰু এই ফান্ডটোৰ লঞ্চ ডেট হৈছে 2013 2 নম্বৰতে হৈছে এক্সিস মাল্টিকেপ ফান্ড ডাইৰেক্ট প্লেন গ্ৰোথ মাল্টিকেপ ফান্ড বিলাকৰ নামবোৰ যেটো সলনি হৈছে গতিকে ইয়াক ফ্লেক্সিকেপ ফান্ড নামেৰে জনা যায় গতিকে ইয়াৰ নতুন নামটো আছে এক্সিস ফ্লেক্সিকেপ ফান্ড ডাইৰেক্ট প্লেন গ্ৰোথ 3 year ৰিটাৰ্ণ আছে 18.47% ইয়াত 5 year ৰিটাৰ্ণ দিয়া নাছিলে since inception আছে 16.45% আৰু ইয়াৰ এক্সপেন্স ৰেশিও হৈছে 0.54% ইয়াৰ এক্সপেন্স ৰেশিওটো ভালে আৰু ইয়াৰ লঞ্চ ডেট হৈছে 2017 3 নম্বৰতে আছে কোটেক ষ্টেণ্ডাৰ্ড মাল্টিকেপ ফান্ড ডাইৰেক্ট প্লেন গ্ৰোথ ইয়াৰ নতুন নামটো আছে কোটেক ফ্লেক্সিকেপ ফান্ড গ্ৰোথ 5 year ৰিটাৰ্ণ আছে 17.76% since inception আছে 16.92% আৰু ইয়াৰ এক্সপেন্স ৰেশিও হৈছে 0.61% আৰু এই ফান্ডটো লঞ্চ হৈছিলে 2013ত 4 নম্বৰতে হৈছে SBI Magnum Multi-Cap Fund Direct Plan Growth আৰু এতিয়া ইয়াক SBI Flexi-Cap Fund Direct Plan Growth নামেৰে জনা যায় 5 year ৰিটাৰ্ণ হৈছে 17.22% since inception মানে যেতিয়াৰ পৰাই ফান্ডটো লঞ্চ হৈছিলে তেতিয়াৰ পৰাই এতিয়ালৈকে ৰিটাৰ্ণ হৈছে 16.86% আৰু ইয়াৰ এক্সপেন্স ৰেশিও হৈছে 0.93% আৰু এই ফান্ডটো লঞ্চ হৈছিলে 2013ত এতিয়া হো বেস্ট টেক্স সেভিং মিউচুৱেল ফান্ডস 1 নম্বৰতে আছে মাইৰা এসেট টেক্স সেভাৰ ফান্ড ডাইৰেক্ট প্লেন গ্ৰোথ 5 year ৰিটাৰ্ণ আছে 24.14% since inception মানে যেতিয়াৰ পৰা ফান্ডটো লঞ্চ হৈছিলে তেতিয়াৰ পৰা এতিয়ালৈকে ৰিটাৰ্ণ হৈছে 21.26% আৰু ইয়াৰ এক্সপেন্স ৰেশিও হৈছে 0.25% আৰু ফান্ডটো লঞ্চ হৈছিলে 2015ত 2 নম্বৰতে আছে এক্সিস লং টাৰ্ম ইকুইটি ফান্ড ডাইৰেক্ট প্লেন গ্ৰোথ 5 year ৰিটাৰ্ণ আছে 18.14% since inceptionৰ ৰিটাৰ্ণ হৈছে 20.10% আৰু ইয়াৰ এক্সপেন্স ৰেশিও হৈছে 0.72% আৰু ইয়াৰ ফান্ডটোৰ লঞ্চ ডেট হৈছে 2013 3 নম্বৰতে আছে DSP টেক্স সেভাৰ ফান্ড ডাইৰেক্ট প্লেন গ্ৰোথ 5 year ৰিটাৰ্ণ হৈছে 18.69% since inceptionৰ ইয়াৰ ৰিটাৰ্ণটো হৈছে 16.99% আৰু ইয়াৰ এক্সপেন্স ৰেশিও হৈছে 0.82% আৰু এই ফান্ডটো লঞ্চ হৈছিলে 2013ত 4 নম্বৰতে আছে কানাড়া ৰবেকো ইকুইটি টেক্স সেভাৰ ডাইৰেক্ট প্লেন গ্ৰোথ 5 year ৰিটাৰ্ণ হৈছে 19.78% since inceptionৰ ৰিটাৰ্ণ হৈছে 15.90% আৰু ইয়াৰ এক্সপেন্স ৰেশিও হৈছে 1.08% আৰু এই ফান্ডটো লঞ্চ হৈছিলে 2013ত ভিডিওটো যদি ভাল লাগিলে তেতিয়াহলে লাইক আৰু শেয়াৰ কৰিব লগতে মোৰ ইউটিউব চেনেলটো সাবস্ক্ৰাইব আৰু বেল আইকনটো প্ৰেছ কৰি থব আৰু মোৰ ফেসবুক পেজটো লাইক আৰু ফলো কৰি থব তেতিয়াহলে আজিলৈ আহো ধন্যবাদ